ও দেউতা কি কৰি আছা তই? কিবা কৰো বা নকৰো, মই কি তোৰ গোলাম নেকি? আচ্ছা নুসুধো দে, যি কৰা কৰি থাক। দুৰ্গা পূজা আছে, মোক কাপোৰ নেদা নেকি? এইবাৰ আৰু কাপোৰ ল'ব নালগে তই, মই দিব নোৱাৰিম এইবাৰ। আমি দুখীয়া মানুহ হয়নে নহয়? কোনখন বছৰত দিছে তই কাপোৰ? দুৰ্গা পূজা আহিলি তই এইটো কথা ক। এইবাৰ পিন্ধা কাপোৰ দিব নোৱাৰিলো, তোক এখন মাস্ক কিনি দিম দে। কেনে চিপৰে বুঢ়য়ে? পুৰণা পিন্ধা কাপোৰ পিন্ধি যাব গেলে মোৰ কি লাজ নালাগে নেকি? তই মাস্ক পিন্ধি গেলি তই বুলি তোক কোনে চিনি পাব তোক? এবাৰ যদি মই পিন্ধা কাপোৰ নাপাওঁ, মই দুৰ্গা পূজাত মই তোক বলি দিম। এই চুৱাৰ বাচ্ছাৰ মুখত ভাল কথা নাই, ইয়াক পিটনি দিওঁ নেকি দুটামান? বুঢ়ৰ খং উঠছি, মই ইয়াৰ পৰা পলোৱাই ভাল হ'ব। ঐ মেলা, দুৰ্গা পূজাৰ কাপোৰ কি কি ললি? দুৰ্গা পূজা দেখোন আহিলে। 5টা জিন্স ললো আৰু 6টা চাৰ্ট ললো, আৰু কুৰ্তা বুলি কি বুলি কয় সেই ললো 8টা। তাৰ ফাটা লেকচাৰ চাৱে, সেইটো কুৰ্তা বুলি নকয়, কুৰ্তা বুলি কয়। এতিয়া কচোন তহঁতে কি কি কিনলি? ময়ো 2টা কুৰ্তা কিনছো। এনেতো সঁচাকে চব বস্তু কিনলাক। মোৰ দেউতাটো মোক মাছখনৰ বাহিৰে একোৱে দিয়া নাই। এইবাৰ পূজাত কিন্তু আমি গোটেইকেইটা হেৰিৰ দৰকে ষ্টাইল কৰি যাম দেই। এইবাৰ কিন্তু যোৱা বছৰ পূজাৰ নিচিনা যাতে নহয়। যোৱা বছৰ ৰাতি পতনতে খুব প্ৰব্লেম হৈছিল দেই। পূজাত এইবাৰ বেছি মানুহ নহয়, পূজাৰ ফিল্ডগিলা পুৰা খালী হৈ থাকিব নহয় এইবাৰ। যোনটো আপি এইবাৰ চকুৰ আগত পৰব, সেইটো এপেকে আগে পতাব লাগব। ঠিক কথা কৈছা তই। এইবাৰ চকুৰ আগৰ পৰা আপি হেৰাই নাযায় ৰ। যোৱা বছৰ পূজাত চাই থকা আপিটো ভিৰৰ মাজত নহয় যায়, হেৰাই যায়, ধৰিবই নোৱাৰো কোৱাই গুচি যায়। এইবাৰ বহুত ভাল হ'ব দেই, আগৰ নিচিনা নহয় এইবাৰ। মই এইবাৰ এটা সুন্দৰ এটা প্লেন বনাইছো। কিহৰ প্লেন বনাইছে তই? আগে মায়াকক পতাব লাগব, তাৰপিছত আপিটোক পতাম। থৈ দিয়ে তোৰ বুদ্ধি আমি এইগিলা পাত্তা নাপাওঁ দে। কাৰোবাৰ তাতে শিখৰ আছে যি অলপ দিচোন মোক। মই এতিয়া আকৌ শ্বপিং মলত যাওঁ। আৰু শ্বপিং মলত কিয় যা তই? তাতে মোৰ আৰু 2টা চাৰ্ট পচন্দ লাগছিল, মই তাকে আনিব যাওঁ ৰ। তাৰ ফাটা লেকচাৰ, বাপৰে, ইয়াৰ ফাটা লেকচাৰ শুনি থাকিলে মোৰ মাথা খাৰাপ হৈ যাব।